राइज नमस्कार আপোনালোকক নতুন এটি ভিডিও লৈ স্বাগতম জনালো আৰু মোৰ ভিডিও চাই কাৰণে বহুত বহুত ধন্যবাদ দিলো আপোনালোকক আজি মই পাইলটে বিস্কুট খাই মোৰ ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছো আজি মোৰ ব্লগ হ'ব মই যিটো ৰুমত থাকো কাম কৰা জায়গা যত আছো তাত কাম কৰা জায়গাত আমি ৰুম কেনেকৈ সাফ চিকুণ কৰো কেনেকৈ ভাত বনাও ৰুম কেনেকৈ সাফ চিকুণ কৰি কেনেকৈ পৰিপাটি থাকো আজি মোৰ ৰুমটোকে আপোনালোকক দোকান ভিডিওটো চাই ভাল লাগিলে লাইক কমেন্ট সাবস্ক্ৰাইব দিব বা শ্বেয়াৰ কৰি দিব পাইলটে বিস্কুট খাই পিনে আজি মোৰ ব্লগটো আৰম্ভ কৰিছো আপোনালোকে বেয়া নাপাব জয় মানুহ দিনা কাম কৰিব লাগিব এতিয়া কাম কৰা জায়গাত থাকিব বুলি ইমান লেতেৰা থাকিব নোৱাৰো নহয় সাফ চিকুণ হৈ থাকিব লাগিব अबे साले तभी मेरा माफ करना गुस्से में इधर उधर निकल जाता हूँ দিনটো কাম কৰি আকৌ ৰাতিটো ৰুম ধুব লগা হৈ গৈছে এনেকুৱা অৱস্থা আমাৰ সাফ চিকুণ কৰি থাকিলে বোলে বেমাৰ আজাৰ পৰা হাত খাই থাকিব পৰা যায় ये बाल्टी में पानी এনেকে উঠাই উঠাই পেলাবা লাগা এই ফুটা দিয়া নাই যে এদিকে পাকঘৰটো সাফ কৰি হৈছে পাকঘৰটো এপাক দুখাই দি কেনেকুৱা সাফা হৈ গৈছে পাকঘৰটোৱে দুখা বাকিখিনি হোৱা নাই বাকিখিনি দুখা হৈ রাইজ এ দেখালো জীবন দে বাহিৰ কাম কৰিব লাগালে এনেকে কৰিব লাগিব বিয়া যদি পাতিলে মই মাইকী জনী যদি থাকিলে এইবিলাক কৰিব নালাগে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ अबे साले तभी मेरा माफ करना गुस्से में इधर उधर निकल जाता हूँ বিয়া নাপাতা দুখতে এইবিলাক কৰিব লাগিছে কি যে গাইস নমস্কাৰ ভিডিওটো ইমানতে শেষ কৰিছো যদি ভিডিওটো চাই ভাল পায় লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব আমি কামৰ জায়গাত কেনেকৈ থাকো কেনেকৈ ৰুম সাফা সুফা কৰি বাচন বৰ্তন ধুই কেনেকৈ সাফ চিকুণত থাকিলে আপোনালোকক দেখুৱাই দিলো এতিয়া বিছনাত পৰিলো বিছনা পাই এতিয়া আপোনালোকক গুড নাইট বাই বাই টাটা দি দিলো লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব ভিডিওটো বাই বাই গুড নাইট